উই উইল বম ইউ বেক টু দ্য ষ্টোন এজ মানে তহঁতৰ ওপৰত ইমানেই বোমা পেলাম যে তহঁতি প্ৰস্তৰ যুগলৈ ঘূৰি যাবি, তহঁতি আদিম যুগলৈ ঘূৰি যাবি। আজিৰ পৰা প্ৰায় 60 বছৰৰ আগতে আমেৰিকাই এনেকৈ ভাবুকি দিছিল ভিয়েটনামক। তাৰপাছত আমেৰিকাৰ ভিয়েটনামত কি অৱস্থা হ'ল সেয়া আমি সকলোৱে জানো। এতিয়া সেই একেই ভাষা আওৰাইছে আমেৰিকাৰ এতিয়াৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। We're going to bring them back to the Stone Ages where they belong. এতিয়া দক্ষিণ আফ্ৰিকাত থকা ইৰাণীয় দূতাবাসে ডোনাল্ড ট্ৰাম্পক কেনেকৈ উত্তৰ দিছে চাওক। প্ৰস্তৰ যুগ তোমালোক যেতিয়া আছিলা গুহাত জুই বিচাৰি যেতিয়া ফুৰিছিলা তোমালোকে, তেতিয়াই আমি চাইৰাছৰ চিলিণ্ডাৰত মানৱ অধিকাৰৰ কথা লিখিছিলোঁ। চাইৰাছৰ চিলিণ্ডাৰ হৈছে ইৰাণৰ প্ৰথমজন সম্ৰাট চাইৰাছে খ্ৰীষ্টপূৰ্ব 539 বেবিলন জয় কৰাৰ পাছত জাৰি কৰা এখন ঘোষণাপত্ৰ। আৰু ইয়াত তেওঁ মানৱ অধিকাৰৰ কথা, ধৰ্মীয় অধিকাৰ, ব্যক্তিগত অধিকাৰ, দাসসকলৰ মুক্তি, সাংস্কৃতিক অধিকাৰ, মুঠতে যিবিলাক কথা আমি এতিয়াও চিন্তা কৰিব পৰা নাই তেনেকুৱা বহু কথা তেওঁ তেতিয়া লিখি থৈ গৈছিল। দেখি নহওক পুনৰ আমি টুইটটোলৈ গৈ যাওঁ। প্ৰস্তৰ যুগ যেতিয়া তোমালোক আছিলা গুহাত জুই বিচাৰি ফুৰিছিলা যেতিয়া তোমালোকে, তেতিয়াই আমি চাইৰাছৰ চিলিণ্ডাৰত মানৱতাৰ বাণী খোদিত কৰিছিলোঁ। আমি আলেকজেণ্ডাৰৰ ধুমুহা সহ্য কৰিলোঁ, মংগোলসকলৰ আক্ৰমণ সহ্য কৰিলোঁ, তথাপি আমি বাচি থাকিলোঁ। কাৰণ ইৰাণ এখন দেশ নহয়, ইৰাণ এক সভ্যতা। ইয়াকে চাগে কোৱা হয় ছেভেজ ৰিপ্লাই।